বন্ধুসকল, আপুনি বাৰু কেতিয়াবা ভাবিছেনে কি হ'ব যদি আপুনি কেতিয়াবা হঠাতে কোনো ঘন ৰেইন ফৰেষ্টৰ মাজত আবদ্ধ হৈ পৰে, য'ৰ ৰাস্তা ঘাট আপোনাৰ বাবে একেবাৰে নতুন আৰু অচিনাকি। সেই অৰণ্যৰ গতিবিধিৰ বিষয়ে আপুনি একো নাজানে, য'ত আপুনি সূৰ্যৰ ৰশ্মি অকণমানো দেখিবলৈ নাপায়, য'ত প্ৰতি মুহূৰ্তত আপুনি মুখামুখি হ'ব লাগিব বিষাক্ত কীট পতংগ আৰু জংঘলী জীৱ জন্তুৰ। আপোনাক সহায় কৰিবলৈ দূৰ দূৰলৈকে কোনো নাথাকে। বিষাক্ত কীট পতংগ আৰু ভয়ানক জীৱ জন্তুৰে ভৰা এনে বৰ্ষাৰণ্য, য'ত আপোনাৰ ওচৰত খোৱা বস্তু বুলিবলৈ একোৱেই নাই আৰু আপোনাৰ শৰীৰটোৱেও আপোনাক লগ নাই দিয়া। এনে ভয় লগা আৰু মুস্কিল পৰিস্থিতিত কেনেকৈ আপুনি ছাৰ্ভাইভ কৰিব? এনে পৰিস্থিতিৰ কল্পনা কৰিলে আমাৰ অন্তৰ কঁপি যায়। কোৱা হয়, আমাৰ মানুহৰ মাজত এক বিশেষ ধৰণৰ শক্তি নিহিত থাকে আৰু সেয়া হৈছে ইচ্ছা শক্তি, অৰ্থাৎ উইল পাৱাৰ। মানুহে নিজৰ ইচ্ছা শক্তিৰ বলত সেই সকলো কাম কৰাটো সম্ভৱ যি তেওঁ কৰিব বিচাৰে। লাগে সেয়া প্ৰতিকূল আৰু ভয়ানক পৰিস্থিতিত নিজক জীয়াই ৰখাৰ প্ৰবল ইচ্ছা শক্তিয়ে হওক, তাকো সেই সময়ত যি সময়ত আমাৰ শৰীৰটোৱেও আমাৰ অনুকূলে কাম নকৰে। আজিৰ পৰা বহু বছৰ আগতে 1971 চন পেৰুৰ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টত খ্ৰীষ্টমাছৰ দিনা এখন এনেধৰণৰ এৰোপ্লেন থিয় হৈ আছিল, যিখনৰ নাম আছিল লাঞ্চা ফ্লাইট 508। এই বিমানখন যাবলগীয়া আছিল পেনেগুৱানা নামৰ এখন ঠাইলৈ আৰু ইয়াৰ ভিতৰত পেছেঞ্জাৰ আছিল মুঠ 91 জন। এই ফ্লাইটখনৰ ভিতৰত দুগৰাকী মাতৃকন্যাও আছিল, 17 বছৰীয়া জুলিয়ানা কপকে আৰু তাইৰ মাক মাৰিয়ানা। দুয়ো মাক আৰু জীয়েক আছিল জাৰ্মানীৰ। এই ফ্লাইটখনৰ যাত্ৰাকাল আছিল সম্পূৰ্ণ 1 ঘণ্টাৰ। কিন্তু জাহাজখন উৰাৰ আধা ঘণ্টাৰ পাছত অকস্মাত আকাশত জোৰে জোৰে বিজুলী মাৰিবলৈ ধৰিলে আৰু সকলোতে কলা ডাৱৰে আগুৰি ধৰিলে। কিন্তু দুৰ্ভাগ্যজনকভাৱে এই বিজুলীয়ে জাহাজখনত খুন্দা মাৰে আৰু বিমানখন বতাহতেই ধ্বংসপ্ৰাপ্ত হয় আৰু জাহাজখন কেইবা টুকুৰা হৈ যায়। তলত এমাজন নামৰ ভয়ানক জংঘল আছিল। মানুহবোৰ বতাহতে এই জাহাজখনৰ পৰা তললৈ সৰি পৰিবলৈ আৰম্ভ কৰে। 17 বছৰীয়া জুলিয়ানাও 1000 ফুট উচ্চতাৰ পৰা জাহাজখনৰ পৰা তললৈ সৰি পৰে। কিন্তু এই ছোৱালীজনীৰ ভাগ্য বহুতেই ভাল আছিল। তাই চিধা তলত গৈ গছৰ ওপৰত পৰে। সৌভাগ্যবশতঃ তাই নিজৰ ছিট বেল্ট বান্ধি থৈছিল আৰু সেইকাৰণে তাই নিজৰ ছিটটোৰ সৈতেই তললৈ পৰিছিল। বন্ধুসকল, এইটো এক্সিডেণ্টত সকলো যাত্ৰীৰ মৃত্যু ঘটিছিল, কিন্তু কেৱল 17 বছৰীয়া জুলিয়ানা বাচি যায়। তাই বেহুচ হৈ পৰিছিল আৰু তাইৰ যি কলাৰ বোন আছিল সেয়াও ভাগি গৈছিল আৰু তাইৰ হাত ভৰিত যথেষ্ট আঘাত পাইছিল আৰু এটা চকুত ফুলি গৈছিল। কিন্তু তথাপিও এই ছোৱালীজনী এতিয়াও বাচি আছিল। যেতিয়া জুলিয়ানাৰ হুঁচ আহিল, তেতিয়া তাই আচৰিত হৈ পৰে। তাই এমাজনৰ ভয়ানক আৰু ঘন জংঘলৰ মাজত একেবাৰে অকলশৰীয়া আছিল। জাহাজখন আৰু পেছেঞ্জাৰসকলৰ কোনো খবৰ নাছিল, কাৰণ এওঁলোকৰ বতাহতে তললৈ পৰি মৃত্যু হৈছিল। এই 17 বছৰীয়া ছোৱালীজনী একো বুজি পোৱা নাছিল তাই এতিয়া কৰিব কি। বন্ধুসকল, ইফালে এই খবৰ বিয়পি পৰিছিল যে এইখন জাহাজ অন্তৰ্ধান হৈ গৈছে আৰু এই জাহাজখন ইতিমধ্যে সম্পূৰ্ণ ধ্বংস হৈ যোৱাৰ সম্ভাৱনাই অধিক। কিন্তু এমাজনৰ এই ঘন জংঘলৰ মাজত এই জাহাজখন বিচৰাটো যথেষ্ট কঠিন আছিল। যাত্ৰীসকলৰ পৰিয়ালৰ লোকে তেওঁলোকৰ খবৰ উলিয়াবলৈ ইফালে সিফালে দৌৰি ফুৰিছিল। এওঁলোকৰ মাজৰে এজন আছিল জুলিয়ানাৰ দেউতাক, আৰু এই মানুহজনৰ বিশ্বাস হৈ গৈছিল যে যিখন বিমানত তেওঁৰ পত্নী আৰু কন্যা 17 বছৰীয়া জুলিয়ানা ভ্ৰমণ কৰি আছিল, সেই বিমানখন এমাজনৰ ঘন জংঘলৰ ক'ৰবাত পৰি ধ্বংস হৈ গৈছে। তেওঁৰ জীৱনটো যেনে এই খবৰটোৰ সৈতে সম্পূৰ্ণৰূপে থান বান হৈ গৈছে। কিন্তু মানুহজনে এই কথাটো জনা নাছিল যে তেওঁৰ কন্যা আচৰিত ধৰণে অকলশৰীয়া একমাত্ৰ যাত্ৰী, যি এই ভয়ানক দুৰ্ঘটনাত বাচি গৈছিল আৰু এতিয়া এমাজনৰ ঘন জংঘলত অকলে মজুত আছে। চাৰ্চ টিমে জাহাজখন বিচাৰিবলৈ ইতিমধ্যে এমাজনৰ ঘন জংঘললৈ যাত্ৰা কৰিছিল, কিন্তু এই জাহাজখন ইয়াত বিচৰাটো যথেষ্ট কঠিন কাম আছিল। ইফালে জংঘলত জুলিয়ানাৰ লগত একোৱেই নাছিল। এই ছোৱালীজনীয়ে চশমা পিন্ধিছিল আৰু এই চশমাযোৰো ভাগি গৈছিল। জুলিয়ানাৰ এপাত জোতাও ক'ৰবাত পৰি গৈছিল। এমাজনৰ জংঘলত এই 17 বছৰীয়া ছোৱালীজনীৰ বাবে আটাইতকৈ ডাঙৰ বিপদ আছিল সেইবিলাক জন্তু আৰু কীট পতংগৰ পৰা, যিবিলাক জংঘলৰ সকলোতে মজুত আছিল। জুলিয়ানা আঘাতপ্ৰাপ্ত আছিল আৰু খাবলৈও তাইৰ ওচৰত একো নাছিল। জুলিয়ানাই প্ৰায়ে মাক দেউতাকৰ সৈতে জংঘলত গৈ কেম্পিং কৰিছিল। মাক দেউতাকে তাইক জংঘল আৰু পাহাৰত কেনেকৈ ছাৰ্ভাইভ কৰিব লাগে সেয়া শিকাইছিল। এই ছোৱালীজনীয়ে হিম্মত নাহাৰিলে। তাই জানিছিল যে এমাজন জংঘলত ডাঙৰ ডাঙৰ জন্তুতকৈ মহ আৰু জংঘলী পৰুৱা কীট পতংগৰ পৰাহে বেছি বিপদ। কিন্তু তাই এই জংঘলত আগবাঢ়ি গৈ থাকিল। তাইৰ ভাগ্য ভাল আছিল যে তাই জাহাজৰ পৰা সৰি পৰা এটা কেণ্ডিৰ পেকেট পালে। তাই এই পেকেটটো উঠাই নিজৰ লগত ৰাখিলে। এই ছোৱালীজনী এইটোও জানিছিল যে এই জংঘলত পোৱা কোনো ফল তাই খাব নালাগে, কিয়নো এই ফল বিষাক্তও হ'ব পাৰে। তাই এই জংঘলত ছাৰ্ভাইভ কৰিবলৈ মাক দেউতাকৰ পৰা ভালদৰে ট্ৰেইনিং লাভ কৰি থৈছিল। জুলিয়ানাই এই সময়ত নিজৰ মাককো বিচাৰি আছিল। বহুকেইজন যাত্ৰীৰ মৃতদেহ তাইৰ চকুত পৰিছিল, কিন্তু ইয়াৰ ভিতৰত তাইৰ মাক নাছিল। কিন্তু এই ছোৱালীজনীয়ে একেৰাহে আগুৱাই গৈ থাকিল। জুলিয়ানা এইবাৰ পানীৰ সন্ধানত আছিল। তাই জানিছিল যে এমাজন জংঘলৰ ওচৰে পাজৰে বহু আদিবাসী জনজাতীয় লোক বাস কৰে, যি হয়তো তাইক সহায় কৰিব পাৰে। ইমান কম বয়সীয়া এই ছোৱালীজনীয়ে বহুত বুদ্ধিমানৰ কাম কৰিলে। তাই পানী কেনেকৈ বিচাৰিলে সেয়াও এক আচৰিত কথা।
তাই এজনী চৰাইৰ মাত শুনা পালে, যাক হট চিং বাৰ্ড বুলি কোৱা হয়। তাই জানিছিল যে এইবিধ চৰাই পানীৰ ওচৰে পাজৰে থাকে আৰু তাই এই চৰাইজনীক অনুসৰণ কৰি পানীৰ ওচৰ পালেগৈ। ই এখন নদী আছিল। নদীৰ আশে পাশে এনাকন্দাৰ নিচিনা সাপো থাকিব পাৰে, যি তাইক জীৱনতে কিনি পেলাব পাৰিলেহেঁতেন। ইয়াত ঘৰিয়ালো থাকে, কিন্তু জুলিয়ানাৰ ওচৰত আন কোনো বিকল্প নাছিল। জুলিয়ানাৰ মতে এই সময়ত তাই বহুকেইটা সাপ আৰু ঘৰিয়াল দেখিছিল, কিন্তু তাই জানিছিল যে যদিহে তাই সিহঁতক আমনি নকৰে, নাইবা যদিহে এই ঘৰিয়াল আৰু সাপবিলাক ভোকত নাথাকে, তেতিয়াহ'লে সিহঁতে তাইৰ ওপৰত আক্ৰমণ নকৰে। বন্ধুসকল, এই 17 বছৰীয়া ছোৱালীজনীয়ে পৰৱৰ্তী 10 দিন এই ভয়ানক জংঘলত অকলে ঘূৰি থাকিল আৰু তাই কেন্দি খাই খাই জীৱন নিৰ্বাহ কৰি থাকিল। জুলিয়ানা নদীখনৰ কাষে কাষে আগুৱাই গৈ থাকিল, যাতে এমাজন জংঘলত বাস কৰা কোনো আদিবাসী লোকক লগ পায়। এই সময়ত জংঘলত বহুবাৰ ভীষণ বৰষুণো দিছিল। তাই কোনো গছৰ তলত আশ্ৰয় লৈ বৰষুণৰ পৰা নিজকে বচোৱাৰ চেষ্টা কৰিছিল। ৰাতি হোৱাৰ লগে লগে এই ভয়ানক জংঘল অন্ধকাৰত ডুব যায়, কিন্তু 17 বছৰীয়া জুলিয়ানা অটল হৈ থাকিল। শেষৰ 10 দিনলৈকে জংঘলত অকলে ছাৰ্ভাইভ কৰাৰ পাছত কিছুমান সৰু সৰু জুপুৰি তাইৰ চকুত পৰে। জুলিয়ানা ইমানেই বেছি ভাগৰুৱা আৰু দুৰ্বল হৈ আছিল যে জুপুৰিকেইটাৰ ওচৰত পায়েই বেহুচ হৈ পৰে। বন্ধুসকল, যেতিয়া এই ছোৱালীজনীৰ হুঁচ আহে, তেতিয়া তাইৰ চাৰিওফালে এমাজনত বাস কৰা এটা আদিবাসী জনজাতিৰ কিছু লোক জমা হৈ আছিল। মানুহবিলাকে প্ৰথমতে জুলিয়ানাক নদীৰ পৰা ওলোৱা কোনোবা জলপৰী বুলি ভাবিছিল, কিন্তু যেতিয়া জুলিয়ানাৰ চেতনা আহিল, তেতিয়া তাই স্পেনিছ ভাষাত তেওঁলোকক তাইৰ সকলো কাহিনী ক'লে। এইটো জনজাতিৰ কিছু লোকে স্পেনিছ ভাষা জানিছিল। তেওঁলোকে জুলিয়ানাক যথেষ্ট সহায় কৰে। তেওঁলোকে জুলিয়ানাক আহাৰ খুৱাই আৰু তাইৰ জখমবোৰ চাফা কৰি দিয়ে। এদিনৰ পাছত এওঁলোকে জুলিয়ানাক জংঘলত মজুত থকা এটা কেম্পলৈ লৈ যায়। জুলিয়ানাৰ নিজৰ ঘৰৰ টেলিফোন নাম্বাৰ মনত আছিল। এই কেম্পৰ পৰা জুলিয়ানাৰ ঘৰলৈ ফোন কৰা হয়। এই ফোন জুলিয়ানাৰ দেউতাকে উঠায়। জুলিয়ানাই যেতিয়া তাইৰ দেউতাকৰ লগত কথা পাতে, তেতিয়া তেখেতৰ আনন্দ আৰু আশ্চৰ্যৰ সীমা ঠিকনা নাছিল। এই মানুহজনৰ বিশ্বাসেই হোৱা নাছিল যে তেখেতৰ ছোৱালী প্ৰথমতেতো 10,000 ফুট উচ্চতাৰ পৰা তলত পৰি বাচি গ'ল। তাৰ পাছত 10 দিনলৈকে এমাজন জংঘলৰ মাজত অকলে ছাৰ্ভাইভ কৰি থাকিল। অতি সোনকালেই সেই অভিশপ্ত বিমানখনকো বিচাৰি পোৱা গ'ল, যিখনৰ বাকী সকলো যাত্ৰীৰ মৃত্যু ঘটিছিল, যাৰ ভিতৰত জুলিয়ানাৰ মাতৃও আছিল। জুলিয়ানাৰ এই ছাৰ্ভাইভেল ষ্টৰীৰ কাহিনী সমগ্ৰ পৃথিৱীত বিখ্যাত হৈ পৰিছিল। আজি জুলিয়ানা 68 বছৰ বয়সীয়া, বৰ্তমান জাৰ্মানীত বাস কৰে, আৰু জুলিয়ানাই নিজৰ এই আচৰিত কাহিনীৰ ওপৰত এখন কিতাপো লিখিছে, যিখনৰ নাম হৈছে When I Fell from the Sky। বন্ধুসকল, যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিল, তেনেহ'লে লাইক কৰক আৰু আগলৈ এনেধৰণৰ ভাল লগা ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক।